হেল্ল' গাইজ আজি আমি আহি আছোঁ আমাৰ নিজৰ গাঁওখনলৈ আমাৰ নিজৰ ঘৰখনলৈ আজি দেখাব বিচাৰিছোঁ যে আপোনালোকে আজি কেনেকুৱা পায় আমাৰ গাঁওখন আমাৰ জেগাডোখৰ এয়া চাওক আমাৰ কুকুৰাখিনি ঘৰৰে কুকুৰা এইখিনি চৰি আছে লগতে আমাৰ মুখৰ এটা পুখুৰী আছে য'ত আমি যেতিয়া মন গ'লে আমি মাছ ধৰি খাব পাৰোঁ ইয়াত আমি পিকনিকো খাওঁ নদীৰ পাৰত বা আমি পথাৰৰ পাৰত আমি কি কয় পিকনিক খাওঁ তাৰপৰা এয়া আমাৰ ঘৰখনৰ চাৰিওকাষে থকা সকলোখিনি বস্তু দেখাব বিচাৰিছোঁ এয়া আমাৰ পথাৰখিনি এইখিনি আমাৰ গোটেই ঘৰৰ কথাখিনি এয়া চাওক আমাক কি বাৰীত কি লাগি আছে আমাৰ ফাৰ্ষ্ট দেখাব বিচাৰিছোঁ আমাৰ দেখিছে কোমোৰা লাগি আছে কোমোৰা এটা দুটা নহয় 5-6টা কোমোৰা গছজোপা তেতেলী গছ লাগি আছে এইটো এটা কোমোৰা দেখিছে তাৰপিছত আকৌ আপুনি আৰু যদি চাই দেখিব ইয়াত তেতেলীও কিছুমান বহুত লাগি আছে তাৰপিছতে দেউতাই ক'লে যে হেৰি হাঁহ খাম হাঁহৰ কাৰণে এয়া তাৰপিছত আমাক দেখা হৈছে আমাৰ ঘৰত চাহৰ বাগান আছে চ' এয়া চাহপাতৰ পুলি হয় আপোনালোকে চাব পাৰে এইখিনি পুলি আছে লগত আমাৰ মানে ঘৰৰ একদম ফ্ৰণ্টতে লগাই থোৱা আছে আপোনালোকে চাব পাৰে এইখিনি কি ধুনীয়াকৈ একদম ভাল লাগে সেউজীয়া হৈ থাকে ন সেইকাৰণে ভাল লাগে চাই লগতে কিছুমান মায়ে ৰোৱা এইখিনি ফুলো আছে ফুলৰ মাজতে আকৌ এজোপা অমিতা গছ আছে অমিতা গছজোপা চাওক কিমান অমিতা লাগি আছে তলতো পকি আছে আমি খাম কাইলৈ তাৰপিছত তাৰ মাজতে আকৌ কাষত আপুনি দেখিলে জলকীয়াও দেখিব এইখিনি ফুল ফুলি আছে এয়া আমাৰ লগতে মৰণাৰ খেতি ছিজন যিহেতু হৈ আছে এয়া আপোনাৰ দেখিছে মৰণা মাৰি থৈছে কালি মৰণা মাৰিছে আৰু এইখন আমাৰ ট্ৰেক্টৰ আমি নিজেই ট্ৰেক্টৰে মাৰোঁ ট্ৰেক্টৰ আমি নিজে চলাওঁ নিজে কৰোঁ নিজে খেতি কৰোঁ নিজে হাল বাওঁ এতিয়া দেখিছে আমি জাষ্ট কালি মৰণা মাৰি আমি থৈছোঁ এইখন এইবোৰ আমাৰ সাঁচি গছ আছে ঘৰত তামোল আছে মায়ে তামোল বহুত ৰুই থোৱা আছে এয়া ৰুই থৈছে তামোল লগতে ইয়াতো আমাৰ পৰিৱেশ দেখিছে কি ধুনীয়া এটা সেউজীয়া পৰিৱেশ য'ত আমি আছোঁ য'ত ফ্ৰেছ অক্সিজেনত আমি আছোঁ তাৰপিছত এয়া আমাৰ ধানখিনি আনি থৈ দিছে বৰ্তমান আৰু মৰণা মাৰিবলৈ বাকী আছে কাৰণে থৈ দিছে ইয়াতে এইখিনি আমি এটা পিছত এটাকৈ মাৰি মাৰি গৈ আছোঁ বৰা ধানৰ খেতি আছে এইবোৰ ৰঞ্জিতৰ হয় এইখিনি ৰঞ্জিত ধানৰ হয় চাব পাৰে আপোনালোকে তাৰপিছত আমি আহিলোঁ যে কলগছ এজোপা আছে কলগছজোপা দেখা পাইছোঁ লগত কিয় কাৰণ গছজোপাৰ কাষতে আছে এজোপা কমলা গছ বহুত মানুহৰ আজিকালি কমলা দেখিলে পোৱা নাযায় আমাৰ কমলাহে লাগি আছে আমাৰ ক'লে যে কমলা এটা পাৰি আন চ' আমি কমলা দেখালোঁ আপোনালোকক কেনে লাগিছে ক'ব নতুনকৈ লাগিছে 2-3বাৰ বেছি দিন হোৱা নাই 2 মাহ 3 মাহ এয়া আমি লগাই আছোঁ এয়া আছে কোমোৰা চলি আছে এয়া আমাৰ ঘৰত বগৰীও আছে কেনে দেখিছে বগৰীও আছে পূৰা একদম ইমানে লাগিছে যে হাউলি একদম মাটিত লাগি গৈছেহি এয়া মায়ে ৰোৱা পাণ ঘৰতে আছে তামোল পাণ আমাৰ ঘৰত অসমীয়া মানুহৰ ঘৰত থাকিবই লাগে সেইটো সকলোৱে জানে সকলোৰে নিয়ম এয়া তামোলতে পাণ লাগি আছে লগতে ঘৰৰ পুখুৰীত মাছ ধৰাৰ এটা মজা সকলোৰে বেলেগ কিমান ভাল লাগে যিদিনা মাঘৰ বিহুৰ দিনা আমি মাছ ধৰোঁ লগতে এপাৰতে তামোলৰ গছ তামোল লাগি আছে মানে নাৰিকলো লাগি আছে পিছফালে দেখিব পাৰে লগতে এয়া আমাৰ এৰী পলু পুহোঁ এৰী পলু খাওঁ আমি এই এৰী পলুৰ পাত আপোনালোকে চাওক এৰী পলু এনেকৈ কৰিছে লগতে এয়া মায়ে ধান শুকুৱাইছে ধান শুকুৱাই পিনি ৰ'দত দিছে যাতে আমি বৰা চাউল আমি সোনকালে খাব পাৰোঁ বিহু আহি আছে এইখন আমাৰ কঠীয়ানি য'ত কঠীয়া পাৰে সকলোৱে জানে ন এয়া আমাৰ ঘৰতে কৰা সাঁচি গছৰ গছ পুলি এইবোৰ ইমান আজি 2-3 বছৰত ইমানটো হৈছে আৰু এইখিনি ডাঙৰ হ'বলৈ দিব লাগিব ঘৰতে ৰুই থোৱা আছে যাতে ভৱিষ্যতে কিবা এটা কৰিব পাৰোঁ ডাঙৰ গছ হয় যাতে এয়া এইখিনি দেখাইছোঁ লগতে এয়া আমাৰ দেউতাই কৰা খেতি শাক পাচলিৰ খেতি চাওক দেউতাই কিমান ধুনীয়াকৈ লালন পালনকৈ কৰি আছে ইমান ধুনীয়াকৈ কৰিছে ফ্ৰেঞ্চবিন লগাইছে ফুলকবি বন্ধাকবি
প্ৰত্যেকটো হেৰিয়াৰে এটা লগাইছে যাতে আমি নতুন বুলি খাব পাৰোঁ, ঘৰৰ এটা ফ্ৰেছ অকল গোবৰত কৰা। তাৰপিছত বন্ধাকবি দেখিছে, এইবোৰ আছে। মোৰ লাই শাক কৰিছে, লাই ঢেৰুৱা পালেং সকলোখিনি লগাই থোৱা আছে। বন্ধাকবি কৰিছে, আলু কৰি থোৱা আছে, এইখিনি লাই, এইখিনি ধনিয়া, এইখিনি আকৌ কিমান ধুনীয়া হৈছে। এইখিনি মূলা কৰিছে, মূলা খাব পৰা হৈ গ'ল। এয়া ওলকবি জাষ্ট আৰম্ভ হৈছে। মাঘৰ বিহুলৈ হৈ যাবগৈ, চিন্তাই কৰিব নালাগে। মাঘৰ বিহুলৈ ধুনীয়াকৈ আমি খাব পাৰিম। ধুনীয়াকৈ হাঁহৰ লগতে খাওঁ, কুকুৰাৰ লগতে খাওঁ, বা গাহৰিৰ লগতে খাওঁ। এই ফুলকবি মাছৰ লগত খাবলৈ ৰেডি হৈ আছে। চব এয়া ফুলকবি ধৰিছে লাহে লাহে। ইমান এটা ভাল নহ'ল এইবাৰ, তেওঁ বুলি কৰি আছে দেউতাই। হ'বগৈ বিহুলৈ, মাঘৰ বিহুলৈ সম্পূৰ্ণকৈ হৈ যাবগৈ। এয়া লাই শাক কৰি আছে, এইবোৰ মেৰেলাই, এইখিনি গোটেইখিনি মেৰেলাই, এইখিনি গোটেইখিনি গাহৰিৰ লগত খাব কি ধুনীয়া লাগে। এইখন গোটেই বাৰীখন দেখাইছোঁ চব। গোটেইখন বাৰীখন দেউতাই অকলে কষ্ট কৰি মা আৰু দেউতাই কষ্ট কৰি এইখিনি কৰিছে।